সকলোকে সহায় কৰা ছোৱালী। এখন সৰু গাঁৱত এজনী ছোৱালী বাস কৰিছিল। তাইৰ নাম আছিল আনায়া। গীতু আনায়া বহুত দয়ালু আছিল। গাঁৱৰ কাৰোবাৰ যদি কোনো অসুবিধা হৈছিল তেন্তে তাই লগে লগে সহায় কৰিবলৈ গৈছিল। কোনো বুঢ়ী আইতাক পানী লাগিলে আনায়া পানী আনি দিয়ে। কোনো শিশুৰ কিতাপ হেৰাই গ'লে তাই নিজৰ কিতাপ দি দিয়ে। যদি কাৰোবাৰ ঘৰত খাবলৈ একো নাথাকে তেন্তে তাই নিজৰ খাদ্য ভাগ কৰি দিয়ে। কিন্তু গাঁৱৰ কিছুমান মানুহে তাইক ভাল নাপাইছিল। তেওঁলোকে কৈছিল, এই ছোৱালীজনী সদায় আনৰ কামত লাগি থাকে। ইমান ভাল হোৱাৰ কি প্ৰয়োজন আছে? এই কথাবোৰ শুনি আনায়া দুখ পাইছিল, কিন্তু তথাপিও মানুহক সহায় কৰা বন্ধ কৰা নাছিল। এদিনা গাঁৱত বহুত জোৰ বৰষুণ হ'ল। নদীৰ পানী বাঢ়ি গ'ল আৰু বহু ঘৰত পানী সোমাই গ'ল। মানুহবোৰ ভয় খাই গ'ল। তেতিয়া আনায়া সকলোকে সহায় কৰিবলৈ আগবাঢ়িল। তাই শিশুবোৰক সুৰক্ষিত ঠাইলৈ লৈ গ'ল, বুঢ়া মানুহক সহায় কৰিলে আৰু মানুহৰ বাবে খাদ্যও যোগাৰ কৰিলে। সেইদিনা গাঁৱৰ মানুহে বুজি পালে যে আনায়া কিমান ভাল ছোৱালী। সকলোৰে নিজৰ ভুলৰ অনুভৱ হ'ল,